নমস্কাৰ, ভালে আছে? আজি জিলা পুথিভঁৰালৰ দ্বিতীয়টো নিশা। আজি নাটক কাইট আৰু নাটকৰ নাট্যকাৰ পবিত্ৰ কলিতা আৰু পৰিচালনা তেখেতে নিজেই কৰিছে আৰু সেই নাটখনৰ বিষয়ে কিছু আপোনালোকক দেখাম আৰু দ্বিতীয় নিশাৰ নাটখন এবাৰ চাওক আৰু উপভোগ কৰক আৰু কালি নাটখন চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব আৰু দি থাকক, ভালে কুশলে আগবাঢ়ি গৈ থাকিব পাৰিম আৰু ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু দুই এটা কমেণ্টো কৰিব নাটকখনৰ ওপৰত। আৰু আজি নাটকখন এখন ভাল নাটক, নাটক কাইট। আহক আমি নাটকখন উপভোগ কৰোঁ। দ্বিতীয় নিশা নাট সমাৰোহৰ আৰু অতিকৈ আপোনালোকৰ জনপ্ৰিয় পৰিচিত আমাৰ জিতুদা। বাকী আপোনাৰ আজি ইয়াতে অকমান উদযাপন কৰিছে, অকণমান সৰু অভিনয় অকণমান আছে এটা চৰিত্ৰ। হয় হয়, আৰু চেষ্টা কৰিছো কি হয় আৰু দৰ্শকে ভাবক লাগে নাটকখন। মানে কাইটখন এখন কিহৰ ওপৰত? কাইটখন মানে হেৰি হয় মানে মানুহৰ এটা সংসাৰৰ নাটক, মানে অকণমান কণ্টেজনক কিবা চিন্তা চৰ্চা সোমালে এখন সংসাৰ ক'ৰ পৰা ক'লৈ মানে যায়গে তাৰ ওপৰত তেনেকুৱা বিষয়ৰ ওপৰত। ঠিক আছে, আপোনাক শুভেচ্ছা জনালো। কেনেকুৱা ধৰণৰ হ'ব? আচলতে এনেকে জীৱনত বহুতো চৰিত্ৰ কৰিছো যদিও এই কাইট নাটকখনত পবিত্ৰ কলিতা যিজন আমাৰ পৰিচালক, তেখেতে অকণমান ব্যতিক্ৰমী কেৰেক্টাৰ এটা মোক এবাৰ দিলে। গতিকে প্ৰথমতে ভাবিছিলো এই কেৰেক্টাৰটো মই পাৰিম জানো, কাৰণ এনেকুৱা ধৰণৰ কেৰেক্টাৰ মই আগতে কৰা নাই। তথাপিও তেখেতে উৎসাহ উদ্দীপনা যোগোৱাত মই চেষ্টা কৰো বুলি ভাবিলো। চাওঁচোন আজি কেৰেক্টাৰটো কেনেকুৱা কৰিব পাৰো। গতিকে এনেকুৱা কেৰেক্টাৰ কিন্তু জীৱনত মই আজি প্ৰথম কৰিম। বাৰু যাওক, সকলোৰে জনপ্ৰিয় আৰু ৰতন কেৰেক্টাৰটোৰ নাম, এটা চাহ দোকানী, ফুটপাথৰ চাহ দোকানী। চাহ দোকানী। আচলতে কেৰেক্টাৰটো কৰিবলৈ প্ৰথম আহি পেলাই অকণ চিন্তা কৰিছিলো, কিন্তু পিছলে মই পাৰিম কৰিব, ভাল লাগিলে কেৰেক্টাৰটো কৰি। একদম সহজ সৰল এটা ল'ৰা। নাটকখন চাব, চালে সকলোৱে গম পাব আৰু গোটেই কাহিনীটো। চাহ দোকানী মেকআপ কৰিব লাগে জানো? কি হয়, নাটক কৰিবলৈ আহিলেতো চবে মেকআপ কৰিবই লাগে আৰু সৰু ডাঙৰ বুলি তেনেকুৱা কোনো কথা নাথাকে বাৰু। যদি একো ডাইলগো নাথাকে, ষ্টেজত ওলাবলগীয়া হয়, তেতিয়াও মানে মেকআপ কৰিবই লাগে। মেকআপটো এটা অমূল্য, এনেকে নাটকত লাইট, চাউণ্ড, মেকআপ, গোটেইখিনি এটা নাটকৰ অংশ হয়। ঠিক আছে, শুভেচ্ছা জনালো আপোনাক। ধন্যবাদ, ভাল হওক। হয়, সকলো আহক, নাটকখন চাওক। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ আজি মূল চৰিত্ৰত অভিনয় কৰিছে। কাইটখনৰ মানে কাহিনীটো কেনেকুৱা ধৰণৰ অকমান মানে তাৰ? কাইটখন একচুৱেলি সন্দেহৰ ওপৰত, হাজবেণ্ড ৱাইফৰ, তেখেত লেখিকা হয় আৰু হাজবেণ্ড অভিনয় কৰে। তেনেকুৱা মানে এখন ঘৰুৱা সামাজিক চিম্পল নাটক, যিটো কথালৈ গৈ থাকে, সন্দেহ হয়, পিছত ভাল হৈ যায় আৰু। কাইট নাটকত আৰু এজন চৰিত্ৰত অভিনয় কৰিছিলে মোৰ ঘৰৰ ককাইদেউ। আপোনাক ধন্যবাদ দিছো। আৰু বাকী আপোনাৰ আজি কাইট নাটকখনত আপোনাৰ চৰিত্ৰটো কেনেকুৱা ধৰণৰ হ'ব আজি? মানে কাইট নাটকখনত মোৰ চৰিত্ৰটো এটা উকিলৰ চৰিত্ৰ হয়। উকিলৰ মানে তেওঁ কি হয় যে নাটকখন আপোনালোকে চালে গম পাব যে তাত ডিভৰ্চৰ ওপৰত এটা চিৰিয়াছ মেটাৰ আছে। যে এজন হাজবেণ্ডে এগৰাকী ৱাইফৰ পৰা তেওঁলোকৰ মাজত মিছআণ্ডাৰষ্টেণ্ডিং কিছুমান হয়, সেইকাৰণে তেওঁ ডিভৰ্চ বিচাৰে। আৰু মানে মোৰ যিটো কেৰেক্টাৰ, সেইটো মানে এনেকুৱা এজন উকিল, তেওঁৰ ওচৰত যদি ডিভৰ্চৰ কেছ লৈ যায়, তেতিয়াহ'লে তেওঁ মানে চাকচেছ হ'বই, চাকচেছ হয়। তেওঁ মানে ডিভৰ্চ কৰিবই বাই এনি মিনছ। আৰু তেওঁ এনেকুৱা হয় যে তেওঁ লোকৰ ডিভৰ্চ কৰোঁতে আকৌ নিজৰ আকৌ ডিভৰ্চ হয়। তেওঁ মানে ৩ নম্বৰ ৱাইফক তেওঁ বিয়া পাতে, ভৱিষ্যতে কিমান পাতিব সেইটো পিছৰ কথা। কিন্তু তেওঁ সেই ক্লায়েণ্টক কয় যে আপুনিতো ডিভৰ্চ বিচাৰিছে ন, আপুনি চিন্তা কৰিব নালাগে, মই এই ক্ষেত্ৰত ডিভৰ্চ মই স্পেচিয়েলিষ্ট হয় আৰু ৰিচেণ্টলি মই ৩ নম্বৰ ৱাইফক মই বিয়া পাতিছো। গতিকে মানুহক মানে কনভিন্স কৰিছে। চৰিত্ৰ কৰিব? মই ছেক্ৰেটাৰী। আজি আপুনি ছেক্ৰেটাৰী বাইদেউ আৰু। ঠিক আছে, শুভেচ্ছা জনালো আপোনাক। আপোনাৰ কি বাছ আজি? মই মানে মিলিজুলি মহিলা সমিতিৰ সভানেত্ৰী। আপুনি মানে গোটৰ সভানেত্ৰী আৰু শুভেচ্ছা জনালো আপোনাক। ৰূপ শৰ্মা ডাঙৰীয়াক আদৰণি জনাবলৈ আগবাঢ়িছো। এখনি গামোচা এইবাৰ কৃষ্ণমণি নাটক আমি আদৰণি জনাবলৈ আগবাঢ়িছো। কৃষ্ণমণি নাটক এখনি গামোচাৰ আদৰণি জনাব নামো আছে।
অন্তৰাম নাথক এখন গামোচাৰে আদৰণি জনাব মনটো বৰাই। ইমান বৈষয়িক কৰিব নালাগে এইডাল বাহিৰৰ হ'লহে কিন্তু লাগিলে মোৰ পিছৰ কেণ্টিনতে খাই কেইদিনমানৰ পৰা মই মন কৰিছে তোমাৰ কিবা এটা হৈছে নাই তেনেহ'লে কিয় এনেকুৱা কৰিছা মোৰ লগত তোমাৰ লগত এতিয়া কথা পাতি থাকিবলৈ মোৰ ইমান সময় নাই কথাটো শুনা মই যাবলৈ ওলাই আহিলোঁ তুমি গুচি গ'লা আৰু কি কৰিলা তুমি মই ড্ৰেছ জমালোঁ আচলতে কি জানা বন্ধু দূৰত পাহাৰটো আঁতৰৰ পৰাই দেখিবলৈ পোৱা আচলতে মোৰ হৃদয়ত হাঁহিৰ আঁৰত কেনেদৰে কৰুণ বাঁহী বাজি আছে তুমি নুবুজিবা বন্ধু মই এই সময়ত কি চিৰিয়াছ কথাবোৰ পাতি আছো ন চৰি বন্ধু চৰি গুড নাইট আকৌ লগ পাম চিয়ৰ ভালনে কিয় চিনি পোৱা নাই সিদিনা বৰুৱানী বাইদেউ ঘৰত কাম কৰি থাকোঁতে কাম আছো বুলি মাতি আহিছিল মোক ৱৰ্কাৰ মেন ফ্ৰাইডে অ বাইদেউ আপুনি যে এড্ৰেছ মতে বিচাৰি ওলাই গ'লো দিয়া এক্সকিউজ মি মেম এটা কাম কৰিব আপুনি দাদাক যিমান পাৰে সোনকালে আৰ্জেণ্টলি মানে মাতি দিয়ক আৰু কাপোৰ কানি সলাই পেলাই মই সিমান কালে কাম ষ্টাৰ্ট কৰি দিম আচ্ছা তুমি ইংলিছো ক'ব জানা নেকি
Madam, I am under metric pass person. তেনেহ'লেতো ক'বাই আৰু Okay, madam. Good morning. মৰ্ণিং এওঁ ক'লে কোনোবা কাম কৰা মানুহ এজন আহিছিল কাম কৰা মানুহ এজন আহিছিল বুলি ক'লে Please, madam. কেনেকে এইবিলাক কথা ধৰণে আমাৰ অসমীয়া ল'ৰাবিলাকে আজিকালি মানুহৰ কাম কাজ কৰিবলৈ লাজ পায়। মই ঠিক বুজি পোৱা আপুনি মোক গাৰ্ডেন ক্লিনাৰ ৱৰ্কাৰ বুলি ক'লে মই ভাল পাম। আচ্ছা 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 বুজিলো তাৰমানে তুমি সিদিনা মই আপোনাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ পথত মানুহৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। মানুহজন পুলিচ। মইতো দাদা মানুহজনৰ চোতালত কাম কৰিব পালোঁ। আচ্ছা মানুহজনে মোক অ' ল'ৰা বুলি কথা আৰম্ভ কৰি দিলে। মোৰ তো কথাকে খং উঠি গ'ল। ময়ো কৈ দিলোঁ, hey man, don't do this behavior with me. I am under metric pass person and I have prestige. হ'ব নেকি নহ'ব। মই ইংলিছত কৰ্পৰেট গালি মাৰি দিলোঁ। মানুহটো আপোনাৰ লাজতে ৰঙা চিঙা কৰি অৱস্থা নাই। বিপদৰ অনুষ্ঠান শুনিব ল'লো। ময়ো কৈ দিলোঁ, বোলো ৰেমুনাৰেশ্যন শিক্ষাৰ বুলি লাগিব আৰু খোৱা বোৱাৰ মেনুখন কিন্তু একদম পাৰফেক্ট হ'ব লাগে। এতিয়া আমি কামৰ কথা পাতো নেকি দাদা মোৰ নাম বুজেল মোৰ কাম কাজ আৰু চিন্তা চৰ্চাবিলাক কথা গম পাইছো হয় মই বহুত দুখীয়া লোকক সহায় কৰি মই মানে তেনেকৈ মোৰ নামটো একদম পাৰফেক্ট আছে কোনে What is that? I mean, you come on. Oh, আচ্ছা What is it? Yes. What is it? মানুহ ঘৰত ব্যৱহাৰটো বেয়া বেয়াই মই বোলো বহুত কষ্ট কৰোঁতে মই আপোনাৰ 7টা বজাতে কাম আৰম্ভ কৰিছোঁ। আধা ঘণ্টাৰ পিছত 7:30মান বজাত আহি পেলাই আপোনাৰ চিঙৰা এটা কচুৰি এটা লগতে চাহ একাপ দিয়ে দিম। মোক খাই কৰি কামত ধৰিলোঁ। কথা বস্তু নাই মানে তাৰপিছত নাই কিবা চাব লাগে কোনো কথাই নাই। 10:30 বাজিল দেই 10:30মান বজাত ৰুটি 3খন ভাজি অকণমান বইল ডিম এটা লগতে গৰম গাখীৰ এগিলাচ দিলে মই খাই দিলোঁ কামত ধৰিম কথা বস্তু নাই তাৰপাছত যেনিবা একেৰা দিয়া মাটি দালি পালেং শাকেৰে বনোৱা কাৱৈ মাছৰ জোল ভাজি অকণমান আপোনাৰ বেঙেনা ফ্ৰাই পাপৰ ফ্ৰাই লগতে ভোট জলকীয়া দুটামান দি পেলাই ভাতকেইটা দিলে মই খাই কৰি ল'লোঁ খোৱা বোৱা কোনো কিহৰ পৰা ক'বলৈ লোৱা নাই। তাৰপাছত আপোনাৰ এই কাম কৰি আছোঁ দেই খংটো দিছে পেটৰ দুখ ৱৰ্কাৰ মেন পেটত দুখীয়া কুকুটাই আছে এবাৰ কৰোঁ এবাৰ দৰ্জাখনৰ ফালে চাবলৈ কিবা পঢ়া বস্তু আহিল এবাৰ কৰোঁ এবাৰ দৰ্জাখনৰ ফালে চাওঁ মোৰ দৰ্জাখনৰ ফালে এনেকৈ এনেকৈ কৈ আপোনাৰ 5টা বাজি গ'ল। মোৰ আপোনাৰ কাপোৰ কানি সলাই কাম শেষ কৰিলোঁ। তাৰপাছত কি জানো ভগৱানে সুৰক্ষিত দিলে 5:30মান বজাত দেই আপোনাৰ প্ৰসাদৰ পাত দেখক কোমল চাউল দৈ গাখীৰ লগতে গুড়া এটা দি জলপান এটো ওলা আৰু লগতে আপোনাৰ সেই কিবা ভাপত দিয়া পিঠা দুটা চাহ একাপ দিলে খাৱাৰ নামত আপোনাৰ খাদ্যৰ নামত খাইছি পাবে একো নাই দাদা ভোক লাগে এনেকৈ আমাৰ অনাহাৰে যদি পেটৰ ভোকত নাথাকে কাম কৰিব পাৰে নেকি অনাহাৰে ভোকত থাকি পেলাই হয় অনাহাৰে ন ইয়াতে অনাহাৰে ন হয় বহা বাবা এই পেন এটাৰ বগা কাগজ এখনে লৈ আহাচোন প্ৰয়োজন আছে প্ৰয়োজন এতিয়া তুমি
কিবা খোৱা কৰিলা মায়ে বনাইছে ৰাতিপুৱা দুপৰীয়া আবেলি আচ্ছা ৰাতিপুৱা তুমি 7টামান বজাত কাম আৰম্ভ কৰা আৰু আবেলি 5 বজাত কাম সামৰা আচ্ছা আজি তুমি কাম কৰিব নালাগে কাইলৈ কাম কৰিবা আজি তোমাৰ খোৱা বোৱাৰ বজাৰখিনি কৰি লওঁ খোৱা বোৱাৰ বজাৰ ভাল নহ'লে তুমি আকৌ আনৰ ঘৰত বদান দাবান হৈ খাবলৈ নিদিলা তুমি গতিকে কোৱা ৰাতিপুৱাৰ পৰা একেবাৰে সন্ধিয়ালৈকে তোমাৰ খাদ্যৰ মেনুখন কোৱা মই লিখি ল'ম মানুহৰ ঘৰত খাবলৈ আহা নে কাম কৰিবলৈ আহা হা ওলা ওলা ভালকে ক'লে হ'ল নহয় কথাবিলাক খাদ্যৰ ঘৰত দৰ্জা কিনি আছে দেখা নাই ন এইখন দৰ্জা ওলা ওলা গেট আউট এই মুখচুৰ গৰম হৈ থাকে ক'ৰ পৰা আহে জানো এইবিলাক খা নাই দাদা মই আন্দাৰ কি হ'ল ইমানকৈ চিঞৰিছা যে কি পঠিয়ালো কিহত মানুহৰ ঘৰত কাম কৰিবলৈ নাহে নহয় খাবলৈহে আহে শুনাচোন মুখটো চুবাবলৈ মাতিছিলা গৈছো দাদা নাই আচ্ছা এইকেইদিন মই ঘৰত পেলাইছিলো কিবা হৈছে নেকি আজি না তই চাহ কাপ হ'ল নালাগে একেবাৰে ৰক্তি মাৰিলে হ'ব কথা এটা আছে মানে কথাটো মানে মানে কি মানে মানে কৈ আছো কওক মানে কেইদিনমানৰ পৰা ছোৱালীজনী গাটো বেয়া ডাক্তৰক দেখুৱাইছো ডাক্তৰে টেষ্ট কেইটামান কৰিব দিছে হাতত মানে একেবাৰে পইচা দিব পাৰিব নেকি লাহে লাহে ঘূৰাই দিম ঠিক আছে যোৱাটো মনত পেলাই দিম ৰক্তিমা আহিছে অকমান আদা দিয়ে হ'ব আৰু শুনচোন কওক এই খাবলৈ নিমখীয়া কিবা এটা লাগিব এনে কি খাব গৰম গৰম হ'ব দে কি এইকেইদিন ফোন লগাই আহাই নাই কি হৈছে একো যদি নাই হয় এইবোৰ কি কৰি আছে কি কৰিম আৰু কি একো নাজানো বুলি ভাবিছ ঠিক ঠাক ফোন কৰিব সকলো কথাই তই বোলে আজিকালি মদ খাই ৰাতি দেৰিকৈ ঘৰত সকলো সময়তে বোলে মই খঙত থাকোঁ কাৰো লগত বোলে ভালকৈ কথা বতৰা নাপাতো অটোখিনি কাট কৰিছোঁ যে আমি ৰাতি 9 বজাৰ লগে লগে ঘৰত কি নাই কিবা বিশেষ সমস্যা নহয় তেনে কোনো সমস্যা নাই তোক লৈ আহি কৰো চাকৰি এটা কৰাৰ উপৰিও তই এজন ভাল আমাৰ যদি কিবা প্ৰব্লেম হয় সুবিধাটো ধৰে গোটেই সুখীয়া কথাৰে আধ্যাত্মিক সহায় কৰি তই যদি আজি নিজে মোৰ জীৱনৰ ৰংবোৰ হেৰাই যাবলৈ ধৰিছে এটা আমেৰিকাত থাকে আৰু এটা ছিংগাপুৰত এটা ডাঙৰ ইঞ্জিনিয়াৰ বাপেকে সৰু ব্যৱসায় এটা কৰিছে সিহঁত দুটাক ডাঙৰ মানুহ হিচাপে ময়ো কৰি দিলোঁ নিজৰ
গাৰ নোমে শত্ৰু পায় গাৰ নোমে শত্ৰু বঢ়িয়া একদম বহি লাগিছে ধুনীয়া হৈছে ধুনীয়া শ্ৰদ্ধাৰ নিৰ্বাচন বলিয়া ৰাইজ জয় জয়তে আপোনাক ক'বলৈ মোৰ পবিত্ৰ অন্তৰৰ পৰা সাদৰ সম্ভাষণ দিয়া দিয়া নিয়া শ্ৰদ্ধা ভক্তি আৰু প্ৰণতি মিনতি যাচিলোঁ ৰাইজ মই প্ৰথমবাৰ নিৰ্বাচন খেলিলোঁ আপোনালোকে মোক বহু বিশ্বাসত বহু ভূতত মোক জয় কৰালে মই প্ৰথমবাৰ জিকি নিজৰ ঘৰখনৰ কাৰণে কৰিলোঁ কাৰণ আপোনালোকে জানে মোৰ ঘৰৰ অৱস্থা বেয়া আছে দ্বিতীয়বাৰো আপোনালোকে মোক বহু বিশ্বাসত জয় কৰালে সেইবাৰ মই মোৰ পা পৰিয়াল আৰু মিতিৰ কুটুমৰ কাৰণে কৰিলোঁ এতিয়া আৰু নিজৰ আৰু পৰিয়ালৰ কাৰণে কৰিবলৈ একো কাম বাকী নাই গতিকে এইবাৰ যদি মই জিকো আপোনালোকৰ কামেই কৰিব লাগিব কিন্তু আপোনালোকে যদি নতুন এজনক জিকায় তেওঁ প্ৰথমবাৰ জিকি নিজৰ কাৰণে কৰিব দ্বিতীয়বাৰ জিকি নিজৰ পা পৰিয়াল আৰু মিতিৰ কুটুমৰ কাৰণে কৰিব কিন্তু সেইবোৰ কৰি মই আজৰি হৈ আছো মই কিন্তু আপোনালোকৰ ওচৰত ভোট বিচাৰি অহা নাই কেৱল অন্তৰৰ কথাবোৰ আদান প্ৰদান কৰিবলৈহে আহিছো মই নিবিচাৰো আপোনালোকে ভুল কৰি আৰু 10টা বছৰ পিছুৱাই যাওক ইমানখিনি কোৱাৰ পাছত আপোনালোকে কাক ভোট দিয়ে সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয় ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম কাব্য সাৰস্ব শ্ৰীযুত ভৱানী প্ৰসাদ চৌধুৰী বিশিষ্ট কবি নাই বিশিষ্ট কবি হ'ব পৰা নাই কাৰণ মই এখনো গ্ৰন্থ প্ৰকাশেই কৰা নাই বহিম গ'ল মানে অলপ গ'ল এই মানে মই সেই 3টা অনুষ্ঠানত 50,000কে 1.5 লাখ টকা দিলোঁ আৰু মোক যিজনে চেনেল লগাই দিছিল মানে মোক এই বঁটা সন্মান এই মাত্ৰ যে মই আপোনালোকৰ ঘৰলৈ ৰাস্তাই আহি আছিলোঁ ৰাস্তাৰ কাষৰ শাৰী শাৰী এজাৰ ফুলবোৰ দেখি মই ৰ'বই নোৱাৰিলোঁ কবিতা এটা ৰচিয়ে পেলালোঁ আত্মহাৰা হৈ পৰে মই উৰি যাব খোজো পাহাৰৰ বুকুৱেদি সাগৰৰ গভীৰ তলিয়েদি আকাশৰ ওপৰেদি নাই পোৱা যদি আপুনি মোক ক'ব বুজিছে মই চেনেল লগাই দিম মোৰ চেনেল আছে বাইদেউ এইমাত্ৰ সেই দাদাৰ আগত আপোনাৰ কথাকে কৈ আছো মই কাব্য সাগৰ কাব্য কানন কাব্য সাৰস্বত শ্ৰীযুত ভৱানী প্ৰসাদ চৌধুৰী কথাবোৰ আগতীয়াকৈ খোলা খুলিকৈ পাতি লোৱাটো ভাল আপোনালোকৰ সমস্যা নহয় মোৰ সমস্যা হয় হয় আপোনালোকৰ নাটক কেতিয়া বুলি ক'লে 25 ডিচেম্বৰ পৰা যাব আপুনি এটা কাম কৰিব আপুনি কাইলৈ নাটকৰ এটা কপি আৰু লগতে আপুনিও লৈ আহিব আপুনিও এটা কাটি আমাৰ লগত কথাখিনি অকণ খোলা খুলিকৈ পাতি ল'ব ভাল লাগিছেনে নাই চাই আছে কোৱা না ধুনীয়া ভাল লাগিছে আৰু আজি সন্ধিয়াৰ সমস্ত খৰচ বহন কৰিব
কাব্যনন্দিনী অভিধা লাভ কৰা বিশিষ্ট সাহিত্যিক স্নিগ্ধা কাকতি। মই আদৰে সমৰ্থন কৰিছো। নমস্কাৰ, মই পদুমী ছেক্ৰেটাৰী। মই বিশেষ আচলতে কি জানে বাইদেউ, আমি গোটেইখিনি মহিলাই আছোঁ এতিয়া কথাখিনি খোলা খুলি কওঁ আৰু ধোৱা, কাপোৰ ধোৱা, ভাত বনোৱা গোটেই দায়িত্বখিনি পৰে জানেনে। আজিলৈকে মই গোটেইখিনি কৰি আচৰি সেইকাৰণে আহিব পাৰিব। অঁ মোৰ বাইদেউ আচল কথা মানে কি জানে, মই মানে দেখা অকণমান পুৰণি সেইকাৰণে মানে এওঁ য'ত যাবলৈ নিদিয়ে। মানে আজিকালি কিছুমান মাইকী মানুহৰ পৰা সমাজ চিন্তা ভাল হয় নহয় আইও মানে বেয়া স্থিতি আৰু মতামতৰ প্ৰতি আৰু সেইকাৰণে তাৰমানে এওঁ যাবলৈ দিয়ে। কিন্তু যেতিয়া আপোনাৰ নাম ল'লো বিশ্বাস কৰিব বাইদেউ একে আশাৰ কাহিনী বাইদেউ। পাতিম নহয় ৰ'বা, পাতিম। ইমান এগৰাকী ডাঙৰ সাহিত্যিক মোৰ চকুৰ সন্মুখত পাইছোঁ, কণ্টাকণ্টি পাইছোঁ, দুআষাৰ কথা নাপাতিম। মই দুআষাৰ বাইদেউৰ লগত কথা পাতি এই বাইদেউ অসমৰ কিমান ডাঙৰ সাহিত্যিক আপোনালোকে জানো নাজানে। অ' বাইদেউ আপোনাৰ যে মাজতে কবিতা এটা প্ৰকাশ হৈছিল অসম বাৰ্তা কাকতখনত, কবিতাটোৰ নাম আছিল মানুহ বিচাৰি। অ' বাইদেউ জানে সেই কবিতাটো যে পঢ়ি লৈ মোৰ গাঁও মন একদম শিহৰিত হৈ গৈছিল। ইমান ধুনীয়া কবিতা লিখিছে আপুনি। লিখিছে চাৰিওফালে মানুহেই মানুহ মুদুলি মুদুলি অথচ এজনো মানুহ নাই। মানে বাইদেউ আপোনাৰ কবিতাটোৰ তত্ত্বমতে আপুনি কম অৰ্থ প্ৰকাশ কৰিছেনে, সমাজৰ এখন বাস্তৱ ছবি তুলি ধৰিছে। আপুনিও কবিতা চবিতা লিখে নেকি? আপুনি মানুহ চিনি পায় মানে বাইদেউ লিখোঁ মাজে মাজে সৰুৰ পৰা মই আচলতে লিখি আহিছিলোঁ, কিন্তু মানে বাইদেউ প্ৰকাশ কৰা নাই। মানে আজিকালি ফেচবুকত প্ৰকাশ কৰিবলৈ মন যায়, কিন্তু ইমান নিগেটিভ কমেণ্ট সেইকাৰণে মোৰ দিবলৈ মন যায়। মই আচলতে কলেজত মানে মেগাজিনৰ কাৰণে এটা কবিতা লিখিছিলোঁ, একদম চুটি কবিতা। বাইদেউ বেয়া নাপায় যদি মোৰ মন বাগিচাত তুমি ফুলিছিলা হৈ এপাহ গোলাপৰ কলি, কিন্তু কেইদিনমানৰ পাছত ৰাস্তাতে যাওঁতে দেখিলোঁ তোমাৰ সেউতাৰ মাজত সেন্দুৰীয়া এক দীঘলীয়া। ভাল আছে ন? বাইদেউটো ভাল পাইছে, ভাল পাইছে মই বাইদেউ সুধিম নহয়। অঁ বাইদেউ আপুনি সঁচা কথা এটা কওকচোন, মই কবি এটা গাইছোঁ আপুনি বেয়া পাইছে নেকি? নাই পোৱা ন, মই জানিছোঁ বেয়া পোৱা নাই। অঁ বাইদেউ আপুনি যদি ভাল পাইছে নহয়, মই আৰু এটা মোৰ জীৱনৰ কবিতা আছে আপোনাক যে মই শুনাবই লাগিব জানে। যে মোৰ জীৱনৰ একদম স্মৰণীয় জনপ্ৰিয় আচল কথা পাতিম। দুগৰাকী কবি লগ আছে, আপুনি বহকচোন। বাইদেউ আগ্ৰহত কেনেকৈ উঠি গৈছে শুনিবলৈ দেখা নাই। আপুনি কবি লওক বাইদেউ শুনাইছোঁ।
হে হাঁহ তুমি ইমান নিৰ্লজ্জ কিয় উলংগ হৈ সাঁতুৰি নাদুৰি ক'ত গ'ল তোমাৰ সেই ব্যক্তিত্ব তুমি জানো এদিন দুখীয়ামৰ ঘৰত সোণৰ কণী ভূমিষ্ঠ কৰা নাছিল ক'ত গ'ল তোমাৰ সেই ব্যক্তিত্ব আজি বিদেশী মুৰ্গী আহি সৰু সৰু কণী প্ৰসৱ কৰি তোমাৰ চাৰিওফালে ক'ত গ'ল তোমাৰ সেই ব্যক্তিত্ব তোমাৰ এই অৱস্থা দেখি মোৰ আজি সহানুভূতি জন্ম নাই তুমি তোমাৰ হেৰুৱা ব্যক্তিত্ব ঘূৰাই আনিব তুমি তোমাৰ হেৰুৱা ঐতিহ্য ঘূৰাই আনিবৰ হ'ল তুমি জাগিবৰ হ'ল কিন্তু এটা হাততালি লাগে বাইদেউ কেনেকুৱা পা বাইদেউ কেনে বাইদেউ মোৰ কবিতা শুনি পঢ়ি পঢ়িছে মোৰ আপোনাৰ আশীৰ্বাদ লাগে উঠি আছে কিয় আশীৰ্বাদটো নাথাকে মই ইয়ালৈ অহাৰ উদ্দেশ্য দীঘলীয়া সপোন দিছোঁ আপোনালোকে কি উদ্দেশ্যত আহিছে বাকী আমাৰ অনুষ্ঠানৰ প্ৰতিষ্ঠা দিব সেয়েহে তাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত আপোনাক আমি সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ সাংস্কৃতিক নমজাৰ লগে লগে আপুনি কিন্তু মই তাত উপস্থিত হ'ব লাগিব এইটো অসুবিধা নহ'লে নিশ্চয় যাব মানে বাইদেউ কি জানে আমি মহিলা সমিতিয়ে মানে প্ৰতি ছেক্ৰেটাৰী প্ৰতি বছৰে মানে এগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ এবাৰ মানে শিকিছোঁ আপোনাৰ মোৰ মনে কাৰণে ইমান ভাল পাইছোঁ আপুনি যাম নিশ্চয় আমি ঠিকে থাকিব কম মাতক দিয়ে দুখন লাগিব এইজনীকে জনাওক বাইদেউ ষ্টেটাছ থাকিব লাগিব নে পাউচ এটা দিয়ক আকৌ এনেকে নিজৰ থাকে আপোনাকো কথা পাতোতে আপুনি যেন লগাব মোৰ ছোৱালীজনী ওপৰত মোৰ বিয়ৈ ঘৰখনৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গৈছে ছাৰ তাইৰ ওপৰত শাৰীৰিক আৰু মানসিক দুয়োফালৰ পৰা নিৰ্যাতন চলাইছে তাই মৰি
আপুনি টেনশ্যন নল'ব আপোনাৰ যিমান সমস্যা আছে মই চব সমাধান কৰিম খালি আপুনি এটা কাম কৰিব আপোনাৰ ছোৱালীক কেইটা আপুনি গুৰুত্ব দিব হ'ব ছাৰ May I come in, sir? Yes, coming. Very good, sir. আপুনি অকণমান এই পাঠে দিয়ক Life is once. So be happy and enjoy yourself. And the things that cause trouble should be avenged. Am I right? মানে কি জানে না নাই মানুহৰ জীৱনত অসুখী হোৱা যিবিলাক উৎসৱ সেইবিলাক দীঘাই দিব লাগে আৰু নতুনকৈ পকী হোৱা পথৰ সন্মুখ কৰিব লাগে And you have come to the real place. Sir, মই পুনৰ আপোনাক সকলোখিনি কথা কৈছোঁ গতিকে যিমান সোনকালে পাৰি মোক ডিভৰ্চটো কৰাই দিয়ক Don't worry, don't worry. I have been known at the bar as divorce specialist. আপুনি ভালকৈ কাম কৰিছে এগৰাকী মহিলাৰ লগত বহু বছৰ একেলগে থকাটো আমনিদায়ক দিয়কচোন Look at me. Look at me. I have currently answered the result. মই পেপাৰখিনি ৰেডি কৰোঁ বাকী এতিয়া আপুনি কামৰ সময় হ'ব আৰু কিমান দিব লাগিব মোৰ টোটেল ফিজ হৈছে 40,000 হ'ব বাৰু আপুনি কাইণ্ডলি যিমান সোনকালে পাৰে কামটো কৰিব Okay. Don't worry. যিটো কথাৰ কাৰণে মই ভালকৈ খাব পৰা নাই ভালকৈ শুব পৰা নাই ইমান বিশ্বাসঘাতকতা তই কথাবোৰ অলপ বেছিকৈ ভাব একেই ক্ষেত্ৰৰ মানুহ কেতিয়াবা কথা পতা পাতিছে তুমি এটা মেছেজো দিব তাতেতো ইমান আপোনাক আপোনাক বৰ ভাল লাগে নিজৰ লাগে আপোনাকো কথা পাতোতে সপোন যেন লগা হ'ল এইবিলাক মেছেজ দেখাৰ পাছত মই কি সুস্থ হৈ থাকিব পাৰোঁ ডিভোৰ্চ তোৰ মাথা ঠিকে আছে মাথা ঠিক নাই কাৰণেতো এই সিদ্ধান্ত লৈছো আবেগত বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নহ'লি বাপা মোক তই এৰি দিব পাৰিবি ভালকে জানো কিহত দুটা এৰি লয় এক গুৰুত্ব দিব নোৱাৰে তইতো সুবিধা 8 বছৰ ভাল পাই দিয়া পাইছ তাইৰ ওপৰত তোৰ এইগুলোই বিশ্বাস মই দৃঢ় বিশ্বাস স্নিগ্ধা কোনো বেয়া কাম কৰা নাই আৰু কৰিব নোৱাৰে তাইৰ ওপৰত মোৰ বিশ্বাস আছে তই বিশ্বাসে সন্দেহ কৰিছ সন্দেহ নকৰি মই কি কৰিব লাগে সন্দেহ নকৰি মই কি কৰিব লাগে এটা কথা কৈছো তই যে বন্দনাৰ লগত কথা পাত মাজে মাজে তই লভ যে কৰিবলৈ যাওঁ এইবোৰ কি হয় এইবোৰ কি বন্দনাৰ লগত মোৰ বেয়া সম্পৰ্ক একো নাই এনে কথা পাতি ভাল লাগে কাৰণ কেতিয়াবা লগো কৰোঁ তই কিবা বেয়া দেখিছো তইতো সকলোবোৰ জানো এনেহ'লে স্নিগ্ধা আৰু ঠাকুৰীয়াৰ মাজৰ সম্পৰ্কটো বেয়া সম্পৰ্ক বুলি কিয় ভাবি ললি তোৰ আৰু বন্দনাৰ সম্পৰ্কৰ কথা স্নিগ্ধাই জানে নাজানো মোৰ মন যোৱা নাই এটা কথা কম আনক বেয়া বুলি ভাবাৰ আগতে নিজৰ গাত স্বীকৃতি লোৱা উচিত এইবোৰ কথা লৈ যাতে আৰু
অশান্তি নকৰ আৰু যদিতো সুধিবলগীয়া আছে স্লিং থাকো আলোচনা কৰি তোতে এই সমস্যাবিলাক দূৰ কৰ এইবোৰ আৰু পাঁচমিতা কৰি থাকিবি কিন্তু বুজিছ নাই ৰতন ঐ ৰতন দাদা যাওঁ এইফালে এই পইচাকেইটা লওঁ আৰু হেৰি কৰি পেলাই কেইটা কৰে আৰু ধন্যবাদ দাদা এটা কাম কৰিবিচোন এই নিজু কোনটো ইহঁত আহিলে কবি যে মই অকণমান ওলাই গ'লো আহি পেলাই গৈছোঁ হ'ব দাদা মই গ'ল স্নিগ্ধা অংগনা বৰদলৈ বাবা প্ৰিয়াংকু শইকীয়া ফুল নিষ্ঠাজিতা কলিতা মহান জিতুমণি মহন্ত ফুল নিষ্ঠাজিতা কলিতা মোৰ সৰু কন্যা আপোনালোকক চিনাকি কৰাই দিছোঁ হেমন্ত মনোজ কুমাৰ বৰদলৈ ৰতন প্ৰসন্ন বেজবৰুৱা সোণমণি কবিতা গোহাঁই ময়ূৰী গোস্বামী ৰজনী প্ৰাঞ্জল শইকীয়া জীৱন উৎসাহিত কৰাৰ কাৰণে সকলোকে পুনৰ ধন্যবাদ জনাই শুভৰাত্ৰি জনাইছোঁ।